हेलो नमस्कार बंधुबर्गসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো আজি মই ৰাতিপুৱা ওলাই গলো অৰুণাচল প্ৰদেশলৈনো কিয়নো গলো আৰু কাৰ লগত গলো আপোনালোকে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব ৰাতিপুৱা 5টা বজাতে আমি চাহ খাই দুজনীয়ে ওলাই গলো আমাৰ গন্তব্যস্থললৈ এই যে মোৰ ওচৰত ধুনীয়া ছোৱালীজনী দেখিছে তাই হৈছে মোৰ চাইল্ডহুড ফ্ৰেণ্ড ধুনীয়াকৈ নিজে মেকআপটো কৰি নিজকে দাপোনখনত চোৱাৰ মজাটোৱে বেলেগ আপোনালোকে হয়তো ইতিমধ্যে অকণমান হ'লেও গম পাইছে মইনো কি কৰিবলৈ গৈ আছোঁ হয়নে নিজৰ পেকিং নিজে এনেকৈ উঠাই কাম কৰিব যোৱা মজাই বেলেগ ভোক লাগিলে খাবলৈ বস্তু অকণমান লৈ লৈছোঁ লগতে আমি নিজৰ পেট পূজা কৰিলে নহ'ব গাড়ীখনৰো পেট পূজা কৰি ল'লোঁ আৰু গৈ আমি উঠাই ল'লোঁ আমাৰ মেইন মানুহজননো কোন হয় আৰু কি কৰিব তেখেতে কেনেকৈ মেইন মানুহজন হ'ল চাই থাকক আপুনি ভিডিঅ'টো আৰু এয়া আমাৰ বৌ আধা বাটৰ লগৰী হয় এয়া আমাৰ বৌ টংকেশ্বৰ বৌ লাজ তুমলে নিজকে সাজি কাচি দাপোনখনত চোৱা মজাই বেলেগ এইফালে আকৌ আছে আমাৰ ফুলনি মানে বাগিচা মানে ফুলনি মানে বাগিচা মানে ফুলনি মানে বাগিচা মানে ফুলনি ইতিমধ্যে আপোনালোকে হয়তো ধৰিবলৈ পাৰিছে কেমেৰা আৰু আমাৰ মেকআপ দেখি হয় মই প্ৰথমবাৰৰ বাবে এটা গানৰ শ্বুট কৰিবলৈ ওলাইছোঁ আৰু মোৰ হিৰোটো দেখিবলৈ বিৰাটেই হেণ্ডচাম দেই কিন্তু মোতকৈ সৰু আমাৰ প্ৰথম দিনাখন বেছি শ্বুট লোৱা নহ'ল সেইকাৰণে আমি দ্বিতীয় দিনাখন ওলাই গ'লোঁ এনেকৈ ৰাস্তাত পেট পূজা কৰি ওলাই গ'লোঁ আমি পাছিঘাটলৈ যাওঁতে আমাৰ লগত গ'ল 7 কেমেৰা জৰ্টৰ মালিক মানে দাদাজন আৰু মোৰ হিৰো এইফালে বহি গৈছে আৰু আমি বহি গৈছোঁ মুঠতে গাড়ীখনত 6জন আৰু অৰুণাচলৰ একা বেকা ৰাস্তাৰে আমি গৈ আছোঁ পাছিঘাটলৈ মই যিটো গান শ্বুট কৰিবলৈ গৈছোঁ সেই গানটোৰ মাজতে কোৱা আছে একা বেকাৰ পাতেৰে পাছিঘাট গৈয়ে পাম দিবাং নদীৰ পাৰতে মনৰ কথা পাতি যাম আৰু আমি আহি পালোহি ফাইনেলি পাছিঘাট আমি এতিয়া পাছিঘাটৰ দলঙৰ ওপৰেদি গৈ আছোঁ আমি এতিয়া সেইটো কৰ্ণাৰত শ্বুট কৰিমগৈ এয়া হৈছে পখিলী বাই তাই পখিলাৰ দৰে উৰি ফুৰিছে আৰু এয়া মই আৰু পোৱালি ভাইটি এয়া হৈছে অৰুণাচল প্ৰদেশত থকা আপোনালোকৰ সকলোৰে হয়তো পৰিচিত গল্ডেন পাগোডা এয়া আছিল আমাৰ তৃতীয় দিনৰ শ্বুট আৰু অন্তিমটো শ্বুট এই শ্বুটিং শেষ কৰি আমি সফল সমাপ্তি কৰি ঘৰা ঘৰি গুচি